মতাৰী ডাঙৰীয়া গোলাঘাট জিলা বড়ো সাহিত্য সভাৰ সভাপতি মহলাল বসুমতাৰী ডাঙৰীয়া, নিখিল বড়ো ছাত্ৰ সন্থাৰ গোলাঘাট জিলাৰ সভাপতি মাননীয় শ্ৰীযুত সঞ্জয় ব্ৰহ্ম ডাঙৰীয়া, গোলাঘাট জিলা আবুপুৱাৰ সভানেত্ৰী দময়ন্তী দৈমাৰী বাইদেউ, ধনশিৰি জিলা বড়ো সাহিত্য সভাৰ বিনন্দ বড়ো ডাঙৰীয়া, বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দসকল আৰু এই ধনশিৰি অঞ্চলত খুব ধনশিৰি অঞ্চলত বা গোলাঘাট জিলাৰ বিভিন্ন আঞ্চলিকৰ পৰা ইয়াত উপস্থিত হোৱা আমাৰ ৰাইজ আই মাতৃসকল, যিহেতু আজি এটা ঐতিহাসিক দিন বুলি ক'ব লাগিব, কিন্তু সংযুক্ত বড়ো গণমঞ্চৰ ইয়াত প্ৰথম অধিৱেশন হৈছে বুলি কৈছে। আৰু গোলাঘাট জিলাটো এনেই ঐতিহাসিক এটা ঠাই, যিহেতু আমাৰ পূৰ্বপুৰুষসকলে কছাৰী ৰজাসকলে ইয়াত শাসন কৰাৰ ঐতিহাসিকভাৱে ইয়াত যথেষ্ট সমল পোৱা যায়। গতিকে যদি বিশ্লেষণ কৰিব যোৱা যায়, এই ঠাইটোৱে একালত আমাৰে ঠাই আছিল। তাৰমানে এতিয়া যিয়ে নহওক, আমি আজি বড়োসকল অসমৰ ভূমিপুত্ৰ হিচাপে আমি কওঁ, আমি এই ঠাইতে জন্ম হৈ পেলাই এই ঠাইতে মাটি পুঠি ওলোৱা মানুহ। গতিকে আজি ইয়াৰ পৰাই বিভিন্ন ঠাইত আমাৰ মানুহবিলাক হিষ্ট্ৰী কৰিছে। নেপালত হৈছে, বাংলাদেশত গৈছে, ৱেষ্ট বেংগলত গৈছে, চুবুৰীয়া ৰাজ্য মেঘালয়ত গৈছে, চুবুৰীয়া ৰাজ্য অৰুণাচল, নাগালেণ্ড, বিভিন্ন ঠাইত আমাৰ মানুহবিলাকে ইয়াৰ পৰাই গৈ গৈ কিতাপ লিখিছে। গতিকে মই সংযুক্ত বড়ো গণমঞ্চৰ সভাপতি হিচাপে মই কথা এটাই চিন্তা কৰোঁ যে পৃথিৱীত যিমান বড়ো মানুহ আছে, এই বড়ো মানুহক একগোট কৰিবৰ কাৰণে যে সংযুক্ত বড়ো গণমঞ্চক আমি এটা উমৈহতীয়া মঞ্চ হিচাপে স্থাপন কৰিবলৈ আজি প্ৰয়াস কৰিছোঁ, আৰু আমি কিছু ক্ষেত্ৰত সফল হৈছোঁ। যিয়ে নহওক, এই সংযুক্ত বড়ো গণমঞ্চৰ অসম তথা ভাৰতবৰ্ষৰ আজি একটা ইয়াৰ শক্তিশালী ভেটি আছে, যাৰ কাৰণে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে আমাক মাজে মাজে বিভিন্ন সমস্যাক লৈ পেলাই আলোচনাত আমাৰ লগত মিলিত হয়। ভাৰতবৰ্ষৰ উচ্চপদস্থ বিষয়া, অসম চৰকাৰৰ উচ্চপদস্থ বিষয়াৰ লগতে বিভিন্ন মন্ত্ৰী আমোলাসকলে আমাৰ লগত আলোচনাত মিলিত হয় আৰু সমস্যাবিলাকৰ কাৰণে সমস্যাবিলাক কেনেধৰণে সমাধান কৰিব পৰা যায় তাৰ বাবে আমাৰ লগত কিছুমান পৰামৰ্শ বিচাৰে। তাৰমানে আৰু এই সংগঠনটো আজি অসমত 22খন জিলাৰ ভিতৰত এই গোলাঘাট জিলাটো ইয়াৰ শক্তিশালী ভেটি এটা আছে বুলি মই কওঁ। যিয়ে নহওক, মই কৈ থাকোঁ প্ৰায় কথা যে আমি বড়োসকল বিভিন্ন ভাষা ভাষী, বিভিন্ন ধৰ্মাৱলম্বী হ'লেও আমি জাতি হিচাপে এক। যে বেংগলত থকা মেক্সিমাম বড়ো মানুহবিলাক বেংগলী কয়, অৰুণাচলত থকা বড়োবিলাক হিন্দী ভাষাত কয়, বা ইয়াত অসমতো আমাৰ বিভিন্ন জেগাত বিভিন্ন কাৰণত নিজৰ মাতৃভাষাটো হেৰুৱাই পেলাই অসমীয়া ভাষাটো নিজৰ মাতৃভাষা হিচাপে আঁকোৱালি লৈছে। ভাষা যিয়ে নকওক, কিন্তু আমাৰ যিটো জাতীয় চেতনা বা আমাৰ চিন্তাধাৰণাবিলাক, যিটো জাতীয় চেতনাবোধ, সেইটো থাকিব লাগে বুলি মই আহ্বান কৰোঁ। আৰু আমি যিয়ে নহওক, যে বড়ো মানুহ হিচাপে, বড়ো জাতি হিচাপে আমি পৃথিৱীত এক, তাকে আমি প্ৰতিষ্ঠা কৰিব লাগে। যিয়ে নহওক, আমি দীঘলীয়া এটা আন্দোলন কৰিলোঁ। 2014 চনৰ 18 জুলাইলৈকে সংযুক্ত বড়ো গণমঞ্চক গঠন কৰা হ'ল।
গঠন কৰাৰ পিছৰে পৰাই যিহেতু বিটিচিৰ নামত আমি বঞ্চিত হৈ আছিলোঁ, বিটিআৰৰ বাহিৰে প্ৰায় 10 লক্ষাধিক বড়ো মানুহে তেওঁলোকৰ অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক ৰক্ষাৰ কাৰণে বা শৈক্ষিকভাৱে উন্নয়ন কৰিবৰ কাৰণে আমি বড়ো কছাৰী কাউন্সিলৰ লগতে আমি বিভিন্ন দাবী দি আহিছিলোঁ। সেই দাবী মতে সেই 6 বছৰীয়া আন্দোলনৰ পিছত 2020 চনৰ 27 জানুৱাৰী তাৰিখে যিটো তৃতীয় বড়ো শান্তি চুক্তি বুলি কোৱা হয়, সেই চুক্তিৰ আধাৰত বড়োসকলে দুখন কাউন্সিল পাবলৈ অসমত সক্ষম হ'ল। বিটিআৰ আৰু বিটিআৰৰ বাহিৰৰ যিবিলাক বড়োসকল আছে তেওঁলোকৰ ৰাজনৈতিক অধিকাৰ সুনিশ্চিত কৰিবৰ কাৰণে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল আমাক গঠন কৰি দিয়া হয়। আমি চবেই জানো যে কাউন্সিলবিলাক কেলৈ দিয়া হয় জনজাতিসকলক। কাউন্সিলবিলাকক দিয়াৰ মূলতে হ'ল যে আমাৰ আৰ্থ সামাজিক শৈক্ষিক বিভিন্ন দিশৰ উন্নয়নৰ লগতে আমাৰ যিবিলাক ভাষা কলা সংস্কৃতি পৰিচয় ৰক্ষাৰ কাৰণে বা আমাৰ অঞ্চলৰ যিবিলাক আন্তঃগাঁথনি, সেই আন্তঃগাঁথনিসমূহ দ্ৰুতগতিত উন্নয়ন কৰিবৰ কাৰণে সেই কাউন্সিলসমূহ গঠন কৰি দিয়া হয়। লক্ষ্যটো সেইটোৱেই। আৰু আমি ভাবোঁ সেই কাউন্সিলখনক লৈ পেলাইহে আমি কি কৰিব লাগে, আমাৰ যিটো অৰ্থনৈতিক ভেটি সেইটো আমি গঢ়িব লাগিব, শৈক্ষিকভাৱে আমি আগবাঢ়িব লাগিব, আমাৰ যিটো সামাজিক বা আমাৰ যিটো পৰিচয় এই কাউন্সিলৰ দ্বাৰাই আমি ৰক্ষণাবেক্ষণ আমি কৰি ল'ব লাগিব। আৰু যেহেতু এই কাউন্সিলটোৱে হ'ল মূল লক্ষ্যটো হ'ল আমাৰ মানুহৰ পিছপৰা মানুহৰ অৰ্থনৈতিক উন্নয়ন সাধন কৰা বা আমাৰ জনগোষ্ঠীৰ জাতীয় অৰ্থনৈতিক ভেটি কৰা। সেইকাৰণে মই মাজে মাজে কৈ থাকোঁ, যদি অৰ্থনৈতিক জাতীয়ভাৱে যদি অৰ্থনৈতিক ভেটি গঢ়িব নোৱাৰে তাত জাতীয়তাবাদটো অক্ষুণ্ণ নাথাকে বুলি। অৰ্থনৈতিক যদি ভেটি গঢ়িব নোৱাৰে তাত জাতীয়তাবাদটো অক্ষুণ্ণ নাথাকে। যিয়ে নহওক আমি ইউবিপিঅ হিচাপে অন্যান্য যিবিলাক জাতীয় সংগঠন আছে এই সংগঠনসমূহৰ লগত লৈ পেলাই আমি যিহেতু বড়ো কছাৰী কাউন্সিল এটা পাবলৈ সক্ষম হ'লোঁ, সেই কাউন্সিলখনক এটা শক্তিশালী ৰূপত গঢ় দিবৰ কাৰণে আমি বাৰম্বাৰ ভাৰত চৰকাৰ বা অসম চৰকাৰৰ লগত আলোচনাত মিলিত হৈছোঁ আৰু আমি ডিমাণ্ড কৰি আহি আছোঁ। গতিকে এই কাউন্সিলখন শক্তিশালী কৰাৰ লগতে যিবিলাক আমাৰ মাজত যিবিলাক সমস্যা আছে এই সমস্যাসমূহ কেনেকৈ আমি সমাধান কৰি ল'ব পাৰোঁ তাৰ পৰিপ্ৰেক্ষিতত আমি ভাৰত চৰকাৰৰ লগত বহুতবাৰ আলোচনাত মিলিত হৈছোঁ বা আমি এই তৃতীয় বড়ো শান্তি চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী সংগঠন হিচাপে আমি চৰকাৰৰ লগত আলাপ আলোচনা কৰি আছোঁ। সেইদিনা আমাৰ নৰ্থ ব্লকত দিল্লীত তাৰিখটো মই পাহৰিলোঁ, উত্তৰ পূৰ্বাঞ্চলৰ যিটো গৃহ সচিব পীয়ুষ গোৱেল ডাঙৰীয়া, ইণ্টাৰলকেটৰ একে মাথুৰ আৰু বিভিন্ন উচ্চপদস্থ বিষয়া ভাৰত চৰকাৰৰ, অসম চৰকাৰৰ মুখ্য সচিবৰ লগতে যিটো এডিজিপি আমাৰ পুলিচ বিভাগৰ প্ৰশাসনিক বিষয়াসকলৰ লগত আমাৰ আলোচনাত মিলিত হৈছিলোঁ। তেতিয়া আমাৰ যিবিলাক সমস্যা আছে এই সমস্যাসমূহ কাউন্সিলৰ বিষয়ে কাউন্সিলখন গঠন কৰি দিলে, কিন্তু আমাক আধৰুৱা কৰি দিলে। আজিলৈকে গাঁওসমূহ চিনাক্তকৰণ কৰা নহ'ল, সমষ্টিবিলাক নিৰ্ধাৰণ কৰা নহ'ল, ইয়াৰ নিৰ্বাচন অনুষ্ঠিত কৰা নহ'ল, ইয়াৰ যিটো পুঁজি দিছে খুব সামান্যকৈ ইয়াক দিয়া হৈছে। তাত পুঁজি বৃদ্ধি কৰিবৰ কাৰণে আমি ভাৰত চৰকাৰ আৰু অসম চৰকাৰক আমি হেঁচা প্ৰয়োগ কৰি আহিছোঁ। তো সেইদিনা আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত এই বিষয়ত বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল আৰু আমি সংযুক্ত বড়ো গণমঞ্চ একেলগে মিলিত হৈ পেলাই আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ, হেঁচা প্ৰয়োগ কৰিছোঁ। যিয়ে নহওক এই কাউন্সিলখন এটা শক্তিশালী ৰূপত গঢ় দিয়াই হ'ল আমাৰ সংযুক্ত বড়ো গণমঞ্চৰ মূল লক্ষ্য উদ্দেশ্য। যিহেতু আমি বড়োসকল অথনি ক'লেই আমাৰ উপৰোক্ত বক্তা যে আমাৰ যিহেতু আমি এটা সংস্কৃতিমান জাতি আৰু ঐতিহাসিকভাৱে ইয়াত থকাৰ আমাৰ বহুতো সমল পোৱা যায় আৰু আদৰণি ভাষণত মাননীয়
অভ্যৰ্থনা সমিতিৰ সভাপতি মহোদয়েও ক'লে এই কথাটোকে, যিহেতু আমি এটা সংস্কৃতিবান জাতি, সংস্কৃতি হ'ল মূলতঃ মানুহৰ জীৱন ধাৰণৰ এক সুশৃংখলিত আদৰ্শময় জীৱন প্ৰক্ৰিয়া। ৰাজনৈতিকভাৱে যদি ভাগ ভাগ কৰা জাতিটোক এই সংস্কৃতিয়ে একগোট কৰিব পাৰে। গতিকে আমি এটা সংস্কৃতিবান জাতি হিচাপে আমি ৰাজনৈতিকভাৱে যিটো ভাগ ভাগ হৈছে সেই জাতিটোক কেনেকৈ একগোট কৰিব পাৰে তাৰ কাৰণে আমি সংযুক্ত বড়ো গণমঞ্চক জীয়াই ৰাখিছোঁ। আৰু এই সংযুক্ত বড়ো গণমঞ্চক এটা অৰাজনৈতিক এটা সামাজিক সংগঠন হিচাপে, এটা জাতীয় সংগঠন হিচাপে আমি গঢ় দিছোঁ আৰু আমি সফলো হৈছোঁ। অকল অসমতে নহয়, আজি সংযুক্ত বড়ো গণমঞ্চৰ যিটো ভেটি, সেই ভেটি অকল অসমতে নহয়, আজি ভাৰতবৰ্ষৰ আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়তো সেই কমিটিখন গঠন কৰা হ'ল। সংযুক্ত বড়ো গণমঞ্চ এটা ষ্টেট কমিটি গঠন কৰা হ'ল আৰু নাগালেণ্ডত কৰা হ'ব। অৰুণাচল প্ৰদেশত অলৰেডি আমাৰ কমিটি আছে, নেপালত আমি কৰিম আৰু ৱেষ্ট বেংগলত কৰিম। এই সংগঠনটো আমি পৃথিৱীৰ যিমান নেকি বড়ো মানুহ আছে য'ত য'ত সেই ঠাইবিলাকত গৈ পেলাই এই সংযুক্ত বড়ো মঞ্চ গঠন কৰি পেলাই এটা উমৈহতীয়া এটা মঞ্চ বড়োসকলৰ তাক আমি গঠন কৰিম বা প্ৰতিষ্ঠা কৰিবলৈ আমি সক্ষম হৈছোঁ বুলি মই ভাবোঁ। কাৰণ আমাৰ যিটো নৱম বাৰ্ষিক অধিৱেশন, সেই অধিৱেশনতেই আমাৰ বহুতো জাগাৰ পৰা আমাৰ যিমান বড়োমূলীয় মানুহ আছে আমাৰ অধিৱেশনত আহিছিলে। বাংলাদেশৰ পৰা আহিছে, নেপালৰ পৰা আহিছে, ৱেষ্ট বেংগলৰ পৰা আহিছে, ত্ৰিপুৰাৰ পৰা আহিছে বা অন্যান্য চুবুৰীয়া ৰাজ্য অৰুণাচল, নাগালেণ্ড, মেঘালয়, বিভিন্ন ৰাজ্যৰ পৰা আমাৰ এই সভাবিলাকত উপস্থিত হয় প্ৰতি বছৰ। গতিকে যিহেতু আমি এই সংযুক্ত বড়ো গণমঞ্চটো কাৰো লগত এটা সংঘাত সৃষ্টি কৰিবৰ কাৰণে এইটো আমি গঠন কৰা নাই। যিমান নেকি আমাৰ বড়োসকলৰ মাজত যিমান নেকি সংগঠন আছে, জাতীয় সংগঠন আছে, তেওঁলোকৰ লগত থাকি বা তেওঁলোকৰ লগত লৈ পেলাই আমি সমাজৰ কাৰণে কাম কৰিবলৈ আগবাঢ়ি আছোঁ। আমি ভাবোঁ সংগঠন যিয়ে নহওক, যেনেকৈ ধৰণে জন্ম নিদিয়ক, কিন্তু সংঘাত সৃষ্টি কৰিবৰ কাৰণে যাতে কোনো এটা সংগঠন জন্ম নহয় তাকে মই আহ্বান কৰোঁ। ভাষাক লৈ পেলাই এটা জনগোষ্ঠী হ'ব নোৱাৰে। এটা জাতিৰ মাজত বিভিন্ন ভাষা, বিভিন্ন ধৰ্মাৱলম্বী থাকিব পাৰে, কিন্তু অকল এটা ভাষাক লৈ পেলাই, ভাষিক হিচাপে লৈ পেলাই এটা সংগঠন গঢ়ি পেলাই বা অন্য এটা সংগঠনৰ লগত সংঘাত সৃষ্টি কৰাটো সেইটো যুক্তিকৰ নহয় বুলি মই ক'ব বিচাৰোঁ। সেইকাৰণে মই আহ্বান জনাওঁ, আমি সকলোৱে ভাষা জনাই হওক নজনাই হওক, সংযুক্ত বড়ো গণমঞ্চই আহ্বান কৰি আহিছোঁ যে আমি সকলোৱে বিশ্বাসত লৈ পেলাই উন্নয়নৰ হকে কাম কৰিবলৈ আগবাঢ়ি আহিব লাগে। আৰু এই উদ্দেশ্যক ৰাখি পেলাই আমি বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ যিবিলাক কৰ্মকৰ্তা, আমাৰ আগৰ যিবিলাক আমাৰ কৰ্মকৰ্তাসকলে যিহেতু বড়ো কছাৰী অট'নমাছ কাউন্সিলখন চলাই আছে, সংগঠনৰ নেতৃবৃন্দসকলে তেওঁলোকক আমি আহ্বান জনাই আহিছোঁ যে ভাষা জনা হওক নজনা হওক সকলোকে বিশ্বাসত লৈ পেলাই কাম কৰিব লাগে। আৰু সদায় আমি কওঁ যে সদায় সেৱা এটা মনোভাৱ লৈ পেলাই কাম কৰিব লাগে। ৰাইজৰ সেৱা কৰাৰ এটা মনোভাৱ লৈ পেলাই কাম কৰিবৰ কাৰণে আমি বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ যিবিলাক কাৰ্যবাহী সদস্য আছে, মুখ্য কাৰ্যবাহী সদস্য আছে, তেওঁলোকক আমি আহ্বান জনাই আহি আছোঁ। আৰু আমি বিশেষকৈ মই খুব ঘনকৈ মিটিং মাৰিছোঁ এইকেইদিন। তাত ডিব্ৰুগড়ত মই দুবাৰকৈ মিটিং মাৰিলোঁ। সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ যিটো 22তম বাৰ্ষিক অধিৱেশন, তাত মোক তাৰমানে প্ৰতিনিধি সভাত অতিথি হিচাপে মোক অতিথি ভাষণ ৰাখিবৰ কাৰণে মোক আমন্ত্ৰণ জনাইছিলে। আৰু সৰুদিনা 9/7 এটা মিটিং হৈছিলে সোণোৱালবিলাকসকলৰ, তাতো মোক মাতিছিলে। গতিকে ইপাৰতে মই প্ৰায় এইকেইদিন মিটিং মাৰি আছোঁ তাত খুব ঘনে ঘনে। আৰু আমাৰ বিশ্বাস এটা, যিহেতু অসমীয়া যিটো জাতীয়তাবাদ, এই জাতীয়তাবাদটো গঠন হোৱাৰ লগে লগে আমাৰ যিটো বড়ো জাতীয়তাবাদ, সেই জাতীয়তাবাদটো একেলগে
গঢ় লৈ উঠিছে। সেইকাৰণে আমি কওঁ যে অসমত যিহেতু বিভিন্ন জাতি জনগোষ্ঠীৰ এটা পৰিপূৰ্ণ এটা ঠাই, আৰু প্ৰতিটো জাতি জনগোষ্ঠীৰ যিটো জাতীয় সত্তা তাক সন্মান জনাবই লাগিব। এটা সন্মিলিত আমাৰ চিন্তা থাকিব লাগিব। এটা সন্মিলিত চিন্তাহে জাতীয় চেতনা জাগ্ৰত কৰিব অসমত। আৰু তাৰ বাবে কি কৰিব লাগিব? বিভিন্ন জাতি জনগোষ্ঠীৰ যিবিলাক সংস্কৃতি আছে, যিবিলাক ভাষা আছে, পৰস্পৰক সন্মান জনাব লাগিব। যিবিলাক সংস্কৃতি আছে তাৰ প্ৰতি সন্মান জনাব লাগিব। তেতিয়াই অসমত এটা জাতীয় যিটো পৰিকাঠামো বুলি কয় সেইটো নিৰ্মাণ হ'ব। তাৰমানে গতিকে মই কওঁ যে অসমৰ যিটো বৃহত্তৰ অসমৰ জাতীয় চেতনাৰ লগতে আমিও একাত্মভাৱে আমাৰ যিবিলাক জাতীয় চেতনা তাত ঠাই পাব লাগে, আমাৰ জাতীয় চেতনাক সন্মান জনাব লাগে। তেতিয়াহে তাৰমানে সমন্বয় যিটো কয় সেইটো অসমত গঢ় লৈ উঠিব। তাৰ কাৰণে মই আহ্বান জনাই আহিছোঁ প্ৰতিটো মিটিঙত। মই বড়োসকলৰ মিটিং কৰাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ মেইন মিটিঙত গ'লে মিটিংবিলাকত গ'লে মই এই কথাবিলাককে কৈ থাকোঁ। তাত যিয়ে নহওক আমি আৰু বৰ্তমানৰ বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য শ্ৰীযুত প্ৰদীপ স্বৰ্গীয়াৰী ডাঙৰীয়া, আৰু ইয়াতে উপস্থিত আছে আমাৰ সংযুক্ত বড়ো গণমঞ্চৰ প্ৰাক্তন সাধাৰণ সম্পাদক আৰু বৰ্তমানত এজন জ্যেষ্ঠ কাৰ্যবাহী সদস্য বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ শ্ৰীযুত অনিল বসুমতাৰী ডাঙৰীয়া, আৰু ইয়াতে উপস্থিত আছে জ্যোতি বড়ো উপাধ্যক্ষ বৰপথাৰ মহাবিদ্যালয় বাইদেউ, আৰু